হাই এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক কেনে আছে? আমাৰ বৰ্তমান ভালেই। আজি মই মোৰ ভিডিঅ'টো দেখিছে কিচেনৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া সময় হৈছে দুপৰীয়াৰ 11:30 আৰু আজি বেটিৰ ক্লাছমেট দুজনী আহিব, তো সিহঁতৰ কাৰণে মই এয়া দেখিছে ভাত তৰকাৰী বনাবলৈ বুলি কিচেনলৈ আহিলোঁ। প্ৰথমে বনালোঁ, মই এয়া বনাব লৈছোঁ চিকেন কাৰী, আৰু বাকী ঘৰৰ কামবিলাক মোৰ কৰি অলৰেডি হৈ গ'ল। মই সেইবিলাক শ্বেয়াৰ নকৰিলোঁ আজি আপোনালোকৰ লগত। আৰু চিকেন কাৰী বনাবলৈ মই এয়া দেখিছে পিঁয়াজ দিছোঁ, ৰচুনৰ পেষ্ট, আদাৰ পেষ্ট দিম, তাৰপাছত দিম চিকেন মছলা আৰু গৰম মছলা, আৰু চব্জি তেনেধৰণে ব্যৱহাৰ নকৰোঁ। দুটা মিডিয়াম চাইজৰ আলু দিছোঁ, এয়া দেখিছে। আৰু মই তেনেধৰণে ৰেচিপি শ্বেয়াৰ কৰা নাই আপোনালোকৰ আগত, যিহেতু সদায় দেখিয়ে থাকে বনাই থাকোঁ, তো মই এনেই জাষ্ট দেখাইছোঁ। আৰু তাত দেখিছে হালধি পাউডাৰ, তাৰপাছত ৰেড চিলি পাউডাৰ এইবিলাক দিছোঁ। প্ৰথমে চিকেনখিনি অলপ ভাজি ল'লোঁ, তাৰপিছত আলু কেইপিচ দি মই কুকাৰৰ মুখনিখন মাৰি দিম, এটা হুইচেল দিলে নমাই থ'ম। তাৰপাছত এয়া দেখিছে মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ। আজি মই মাছ বনাম বিলাহীৰ পিয়ৰে দি আৰু পিঁয়াজ দি বনাম। তাতো মই তেনেকৈ একো চব্জি ব্যৱহাৰ নকৰোঁ। আৰু তাৰপাছত বনাম পনীৰ ফ্ৰাই কৰিম, পোলাও বনাম আৰু পাপৰ, এনেকৈ বনাম। এয়া তাৰপাছত মই বনাবলৈ লৈছোঁ পোলাও বনাবৰ কাৰণে মই এয়া দেখিছে প্ৰথমে ব্যৱহাৰ কৰিলোঁ ৰিফাইন, তাৰপাছত কালাৰৰ কাৰণে মই অকণমান চেনি দি দিছোঁ, আৰু তাৰপাছত দেখিছে পিঁয়াজ, আদা ৰচুনৰ পেষ্ট এনেধৰণে দি দিম। আৰু অলপ সময় ভজাৰ পাছত মই জহা চাউল তিয়াই থৈছোঁ, এয়া দেখিছে, এয়া দি দিলোঁ। আৰু তাত দিম নিমখ, তাৰপাছত অকণমান সময় ভাজিম, অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম, এয়া দেখিছে। তাৰপাছত মই গৰম পানী ব্যৱহাৰ কৰিম আৰু কুকাৰৰ মুখনিখন মাৰি এটা হুইচেল দিলে নমাই থৈ দিম। এয়া দেখিছে কিচেনৰ কাম শেষ কৰি মই বেটিহঁতৰ ওচৰলৈ আহিছোঁ। তো সিহঁতি পূৰা কথা পাতি আছে, এয়া দেখিছে, গম নাপায় মই সিহঁতক ভিডিঅ' কৰি আছোঁ, সিহঁতি কথা পাতি আছে, গমেই নাপায়। দেখিছে এয়া হৈছে আনিছা, বেটিৰ ক্লাছমেট, আৰু এয়া আনিছাৰ ভনীয়েক আৰিছা হয়। এয়া দেখিছে সিহঁতি পূৰা কথা পাতি আছে। আৰু আহিছে সিহঁতৰ লগৰ আন্তৰা। আৰু এয়া দেখিছে এয়া পূৰা কথা পাতি আছে। এয়া হৈছে আন্তৰা, তাই গম পালে মই ৰেকৰ্ডিং কৰিছোঁ বুলি, তো তাই মুখখন লুকুৱাই দিছে। আৰিছাই কৈছে একো নহয়, কি হ'ব। এয়া দেখিছে, এয়া সিহঁতি ভাত খাইছে, আনিছাই হাঁহিছে, এয়া দেখিছে। আমাৰ দুপৰীয়া ভাত খোৱা হৈ গ'ল। আনিছাহঁত আহিছিলে, সিহঁতিও গ'ল। সিহঁতক থাকিব কৈছিলোঁ, কিন্তু আন্তৰা আজি যাবগৈ, সেইটো কাৰণে তাই গুচি গ'ল। আৰু তাৰপাছত সিহঁতি যোৱাৰ পাছত মই মিছত এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, যিটো আহিলে, এয়া দেখিছে। মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আনিছাৰ ভনীয়েক আৰিছা দেখিছিলে, খুব স্মাৰ্ট হয়। তাই ভিডিঅ'ত ওলাবলৈ লাজ নকৰে, বাকী দুজনী অকণমান লাজ কৰিছিলে। তাই ভিডিঅ'ত কিবা কিবি কৈছিলে, কিন্তু মই চাউণ্ডটো কাটি দিবলগীয়া হ'ল, কাৰণ আমাৰ ঘৰৰ ওচৰতে মই কৈছোঁ এটা ছাৰ্ভিচিং চেণ্টাৰ আছে। আজি মানে তাত গাড়ী ভাল কৰিছিলে, খুব চাউণ্ড ওলাই আছিলে, সেইটো কাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হ'ল। তাইৰ চাউণ্ডটো কাটি দিবলগীয়া হ'ল। বেলেগ এদিন বাৰু আপোনালোকক শুনাম তাই আহিলে তাইৰ কথাবিলাক। আৰু এয়া দেখিছে মই মিছত অৰ্ডাৰ দিছিলোঁ বল, এয়া দেখিছে মাইক্ৰ'ৱেভ ছেফ হয়। এয়া দেখিছে বেটি হয়। বলকেইটা
যিটো পেপাৰে মানে এনেকৈ মেৰিয়াই দিছিলে তাত এইবিলাক দেখিছে কি কয় জানো এইবিলাক ফুটাব যে পাৰি বেটিয়ে ফুটাই খুব ভাল পায় অৱশ্যে ময়ো ভাল পাওঁ তাই এইবিলাক এৰুৱাই তাই বৰলকেইটা চোৱা নাই খালি পেপাৰকেইখনহে ফুটাবলৈ লাগিছে দেখিছে আৰু এয়া দেখিছে এইটো ডাঙৰ হয় এইটো এটা তাতকৈ সৰু হয় আৰু তাতকৈ এটা সৰু তিনিটা আহিছে দেখিছে মোৰ কিন্তু ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু মই মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এই দেখিছে বেটিয়ে বল কেইটা চোৱা নাই তাই মাত্ৰ ফুটাবলৈহে লাগিছে অৱশ্যে ময়ো ফুটাই ভাল পাওঁ এয়া দেখিছে তেনেহ'লে আজিলৈ আহোঁ শেষত মোৰ ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আল্লাহ হাফিজ